ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব স্পেচিয়েল টেট। পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ দিনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা। সৰ্বশিক্ষা অভিযানৰ শিক্ষাভিত্তিক শিক্ষকসকলৰ বাবে যোৱা ৩-১০-২০২১ তাৰিখত বিশেষ টেট অনুষ্ঠিত কৰা হৈছিল। মুঠ ১৫,১৭৬ গৰাকী আবেদনকাৰীৰ বিপৰীতে ১৪,৫৭৩ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। আজি ৰাতিপুৱা 10:30 বিশেষ টেটৰ ফলাফল ঘোষণা কৰা হয়। কিন্তু ১৪,৫৭৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত কিছু সংখ্যক পৰীক্ষাৰ্থীয়েহে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশেষ টেটৰ ফলাফলক লৈ শিক্ষাকৰ্মীসকলে দুখত ম্ৰিয়মান হৈ পৰিছে। ইতিমধ্যে বিশেষ টেট পৰীক্ষাৰ প্ৰশ্ন কাকতখন জটিল হৈছে বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে, কিয়নো বিশেষ টেট পৰীক্ষাত পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অহাক লৈ শিক্ষাকৰ্মীসকলে বিভিন্ন দাবী উত্থাপন কৰি আহিছে। আনকি বিশেষ টেটত ৩০ নম্বৰ ৰেহাই দিয়াৰ কথা উল্লেখ কৰিছিল যদিও পাছত শিক্ষামন্ত্ৰীয়ে তেওঁলোকৰ দাবী নাকচ কৰে। ফলাফলৰ দিনটোতেই সংযোগী শিক্ষাকৰ্মীৰ প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই শিক্ষামন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কি হৈছিল আপোনালোকলৈ আগবঢ়াইছো। হেল্ল', গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। মই সংযোগী প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই কৈছিলোঁ ছাৰ। ছাৰ, বহুত এটা দুখবৰ মানে কি, আমি ৰাজ্যিক সমিতি যিখিনি আছিলোঁ এজনো পাছ নাই বা গোটেইখিনি ফেইল কৰিছোঁ ছাৰ। মোৰ প্ৰয়োজন হ'লে আকৌ এবাৰ আমি পৰীক্ষা পাতিম। একদম ছাৰ মানসিকভাৱে ভাগি পৰিছোঁ। সংগঠনৰ ছাৰ আমি 11 বছৰ সংগ্ৰাম কৰি যিখিনি আমি বিশেষ টেট আনিলোঁ সকলো ৰাইজৰ হৈ, আমি ছাৰ প্ৰতিনিধি প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদক ফেইল কৰিছোঁ ছাৰ। এতিয়া মোৰ হাতততো কোনো উপায় নাই। একদম ছাৰ এনেকুৱা লাগিছে মানে আমি ৰাজ্যিক সমিতিৰ মানুহখিনি চিঞৰি চিঞৰি কান্দিছোঁ। কি হ'ল ছাৰ, আমি স্পেচিয়েলি কমচে কম আমাক 30 মাৰ্ক এটা গেছ দিলেও কমচে কম আমি ছাৰ পাছ কৰিলোঁ। সেইটো হাইকোৰ্টে মোক মানা কৰি দিলে নহয় ছাৰ। বিগত সময়ত প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো টেটতে দিছিলে। আমি মানে অতীত বেলেগ। হয় হয়, অতীতৰ মতে এটা সময়ততো টেটৰ দৰকাৰেই নাছিলে। হয়, অতীত চাবলৈ গ'লে এটা সময়ত টেটটো দৰকাৰেই নাছিলে। DLED BEd এইবিলাক দৰকাৰেই নাছিলে। হয় ছাৰ। আমি ছাৰ চাওক এতিয়া আমি গ্ৰেছ মাৰ্ক এটাৰ কথা ভাবিছিলো, কিন্তু আমাক লিগেলি এইটো এলাউ কৰা নাই। হয়, হাইকোৰ্টতো কেছ হৈছে। হয়, শোণিতপুৰ ডিষ্ট্ৰিক্টখিনি কেছ। হয় ছাৰ। এতিয়া মই প্ৰচাৰ সম্পাদক হিচাপে ছাৰ মানুহখিনিক অসমৰ প্ৰতিটো মানুহক বুজাব পৰা নাই ছাৰ। কি কৰোঁ, মানুহখিনি কি কৈছে মানে কাৰ্যসূচী কৰিব কিবা, ছাৰ কি কৰা যায় আপুনি কিবা এটা কওক ছাৰ। মই একদম নোৱাৰিছোঁ ছাৰ। মই CM ছাৰৰ লগতো আলোচনা কৰিছোঁ। হয়, দৰকাৰ হ'লে আমি আকৌ এবাৰ পৰীক্ষা পাতিম। নাই ছাৰ, পাতিবই লাগিব ছাৰ, নহ'লে একদম আমি শেষ, আমাৰ জীৱন শেষ হৈ যাব ছাৰ। ছাৰ আমাৰ একদম আপুনি পাতিবই লাগিব ছাৰ। পুনৰ টেটটো এমাহৰ ভিতৰত আপুনি কমচে কম ব্যৱস্থা কৰক ছাৰ। আমি যি সহায় কৰিব লাগে ছাৰ আমি কৰিম। আকৌ এবাৰ পৰীক্ষা পাতিম। হয় হয়, একদম ছাৰ। আমি বহুত আশাবাদী ছাৰ। আপুনি এইটো কমচে কম এইখিনি সহায় আমাক কৰক ছাৰ। হ'ব, ঠিক আছে ছাৰ। আমি ছাৰ এপাক কালি যাম আপোনাক লগ কৰিবলৈ। হ'ব। ঠিক আছে ছাৰ।